আজি আমি 1250 টকালৈকে আগবঢ়াই লৈ গৈছো। অহা 14 তাৰিখৰ পৰা এই মাজুলীৰ অৰুণোদয়ক আৰু এটা নতুন মাত্ৰা প্ৰদান কৰি মাজুলীৰ 5000 অতিৰিক্ত মহিলাক এই অৰুণোদয় আঁচনিৰ লগত আমি জড়িত কৰিব খুজিছো। মাজুলীৰ উপনিৰ্বাচনৰ সময়ত মই প্ৰতিশ্ৰুতি দিছিলো আৰু অহা 14 তাৰিখৰ পৰা নতুন সাৰ্ভে আৰম্ভ হ'ব আৰু 5000 মহিলাই এই অৰুণোদয় আঁচনিৰ সুযোগ লাভ কৰিব। শ্ৰদ্ধাৰ ৰাইজ, মাজুলীৰ উপনিৰ্বাচনৰ সময়ত ৰাইজে মোক কৈছিলে যে আমাৰ বহুতৰে ৰেচন কাৰ্ড নাই, অৰ্থাৎ প্ৰধানমন্ত্ৰীয়ে পঠোৱা বিনামূলীয়া চাউল আমি লাভ কৰিব নোৱাৰো। আজি আমি অহা 2-4 দিনৰ ভিতৰতে আৰু এটা নতুন কাম আৰম্ভ কৰিম। সেয়া হৈছে মাজুলীৰ প্ৰায় 5000 পৰিয়ালক আকৌ নতুনকৈ ৰেচন কাৰ্ডৰ যোগান ধৰা, যাতে চৰকাৰে পঠোৱা বিনামূলীয়া চাউল আপোনালোকে পাব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, আমি আৰু এটা ডাঙৰ আঁচনি আপোনালোকৰ কাৰণে আৰম্ভ কৰিব খুজিছো। সেইটো হৈছে যিবিলাক পৰিয়ালৰ ৰেচন কাৰ্ড থাকিব, সেই পৰিয়ালবিলাকৰ ঘৰত যেতিয়া বেমাৰ আজাৰ হ'ব, তেওঁলোকে অসমৰ চৰকাৰী বেচৰকাৰী নিৰ্দিষ্ট হস্পিটালেই হওক বা ভাৰতৰ বিভিন্ন ৰাজ্যৰ চৰকাৰী বেচৰকাৰী বিভিন্ন হস্পিটালত 5 লাখ টকাৰ মেডিকেল ট্ৰিটমেণ্ট বিনামূলীয়াকৈ কৰাৰ সুযোগ পাব। অৰ্থাৎ প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম, এই দুইটা আঁচনিৰ জৰিয়তে আমি ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালক আমি বছৰি 5 লাখ টকালৈকে আমি এই আঁচনিৰ অধীনত বিনামূলীয়া চিকিৎসা সেৱা প্ৰদানৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, এই সভালৈ অহাৰ আগতে মই মাজুলীৰ কৃষক বন্ধুসকলক লগ পাইছিলো। অসম চৰকাৰে ধান ক্ৰয়ৰ বাবে যি আঁচনি হাতত লৈছে, যোৱাবাৰ মাজুলীৰ পৰা প্ৰায় 1400 মেট্ৰিক টন ধান আমি ক্ৰয় কৰিছিলো। 2.5 কোটি টকা আমি মাজুলীৰ কৃষকক দিব পাৰিছিলো। মাজুলীৰ এজন কৃষকে 25 লাখ টকালৈকেও ধান বিক্ৰী কৰিছিল। এতিয়া আমি মাজুলীত ধান ক্ৰয় কেন্দ্ৰ আকৌ নতুনকৈ আৰম্ভ কৰিছো। এইবাৰ মই আশা কৰিছো মাজুলীৰ ৰাইজে যাতে নিজৰ ভঁৰালৰ ধান ঘৰত ব্যৱহাৰ কৰাৰ পিছত কোনো যাতে ব্যক্তিগত ব্যক্তিক বিক্ৰী নকৰি চৰকাৰক যাতে বিক্ৰী কৰে, আমি প্ৰতি কুইণ্টলত 2040 টকাকৈ মাজুলীৰ ৰাইজক আমি যোগান ধৰিম। শ্ৰদ্ধাৰ ৰাইজ, ধান ক্ৰয়ৰ লগে লগে মাজুলীত আমি 2টা আঁচনিৰ ওপৰত গুৰুত্ব দিছো। এটা হ'ল মিছন বসুন্ধৰা, এটা হ'ল মিছন ভূমিপুত্ৰ। মিছন বসুন্ধৰাৰ অধীনত মাজুলীত বাস কৰি থকা প্ৰত্যেকগৰাকী ৰাইজক আমি ভূমিৰ পট্টা দিব খুজিছো। যদি চৰকাৰী মাটিত বহি আছো, খাস মাটিত বহি আছো, আমাৰ যদি ৰায়ত হৈ আছো বা আমি যদি সিলিং সাৰপ্লাস মাটিত বহি আছো, সকলো মানুহকে আমি ভূমি পট্টন দিব খুজিছো, যাতে চৰকাৰী আঁচনিৰ পৰা আমাৰ ৰাইজ বঞ্চিত হ'ব নালাগে। শ্ৰদ্ধাৰ ৰাইজ, মিছন বসুন্ধৰা আঁচনিৰ জৰিয়তে সকলোৱে এইবাৰ ভূমিৰ স্বত্ব লাভ কৰক, তাক মই অত্যন্ত বিনম্ৰতাৰে সৈতে আপোনালোকৰ ওচৰত আহ্বান জনাম। দ্বিতীয়তে, আমি আৰু এটা কাম আপোনালোকৰ মাজত কৰি আছো, যাক আমি মিছন ভূমিপুত্ৰ বুলি কওঁ। অৰ্থাৎ এই মিছন ভূমিপুত্ৰ আঁচনিৰ জৰিয়তে আমি মাজুলীৰ যিমান স্কুলত পঢ়া ছাত্ৰ ছাত্ৰী আছে, 8, 9, 10তে আমি তেওঁলোকক কাষ্ট চাৰ্টিফিকেটখন হাতত তুলি দিব খুজিছো, যাতে কলেজত এডমিশ্যন লোৱাৰ সময়ত তেওঁলোকে কাষ্ট চাৰ্টিফিকেট বিচাৰি তেওঁলোকে যাতে হাবাথুৰি খাব নালাগে। আজিৰ এই মুহূৰ্তলৈকে মাজুলীৰ 102খন বিদ্যালয়ৰ আমি 4